নমস্কাৰ, মই গকুল হালৈ আপোনালোকে চাই আছে জি এডভাইচ। আজি আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এতিয়া আপোনালোকে জানে এতিয়া মানে স্প্ৰিং সিজন আৰম্ভ হৈছে, গতিকে এই সময়ত আপোনালোকে নেমু টেঙাৰ কাটিং আপোনালোকে কেনেকৈ কৰিব, এইটো আমি কাজি নেমুৰ ডাল ইয়াতে লৈছোঁ। মই মাতৃ গছৰ পৰা কাজি নেমুৰ ডাল লৈছোঁ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম কাজি নেমুৰ ডালৰ পৰা। ইয়াত কাজি আৰু ইলাচি কাজি দুয়োটাই মই লৈছোঁ। ইয়াৰ ডালৰ পৰা আপোনালোকে কি ধৰণে নতুন পুলি প্ৰস্তুত কৰিব, এই ডালটো মই মাতৃ গছৰ পৰা মই সংগ্ৰহ কৰিছোঁ, কাজি নেমুৰ ডালটো। আহক আলোচনা কৰোঁ এই ডালটো আপোনালোকে কি ধৰণে কাটিব। ইয়াত আপোনালোকে বেলেগ বেলেগ আকাৰৰ কাটিং আপোনালোকে লগাব পাৰিব। ইয়াত মই আপোনালোকে দেখিছে, ইয়াত কিছুমান কাটিং দেখিছে। এই ধৰণে আপোনালোকে কাটিংবিলাক এখন শ্বাৰ্প কাটাৰেৰে এই ধৰণে আপোনালোকে কাটি ল'ব। আৰু কাটাৰখন আপোনালোকে প্ৰথমতে ক্লিন কৰি ল'ব। এইটো আপোনালোকে কেতিয়াও নাপাহৰিব কাটাৰখন ক্লিন কৰিবলৈ। আৰু এই ধৰণে আপোনালোকে কাটিং বনাই ল'ব। টেঙাৰ কাটিং আপোনালোকে এই ধৰণে আপোনালোকে বনাব পাৰে। আপোনালোকে এনেদৰে কিছু টেঙাৰ কাটিং বনাই ল'ব। এইদৰে মই ইয়াত কিছুমান কাটিং বনাই লৈছোঁ। ইয়াতো আপোনালোকক দেখাইছোঁ মই বেলেগ বেলেগ আকাৰৰ এই কাটিংবিলাক আপোনালোকক দেখাইছোঁ। এইবিলাক মই কাটি লৈছোঁ এই ধৰণে। এই আপোনালোকে দেখিছে এই কাটিংবিলাক। আৰু যেতিয়া নেমু টেঙাৰ ডাল আপোনালোকে কাটিব, ইয়াৰ যিটো গাঁঠি থাকে ঠিক গাঁঠিৰ তলতে কাটিব আৰু 45 ডিগ্ৰী কোণ কৰি কাটিব, 45 ডিগ্ৰী এংগলত কাটিব আপোনালোকে। এইটো ইয়াত আপোনালোকে দেখিছে গোটেইবিলাক মই 45 ডিগ্ৰী এংগলত কাটিছোঁ। ইয়াত গোটেই কাটিংবিলাক মই এই ধৰণে 45 ডিগ্ৰী এংগলত কাটিছোঁ। আৰু কাটিংবিলাক মই 4 ইঞ্চিৰ পৰা 6 ইঞ্চি দীঘল কৰিছোঁ। বেলেগ বেলেগ আপোনালোকে কাটিং দেখিছে ইয়াতে, এইখিনি মই আপোনালোকক দেখাইছোঁ। আৰু যেতিয়া আপোনালোকে এই কাটিংখিনি বনাই ল'ব, কাটিংখিনি বনোৱাৰ পিছত আপোনালোকে যিকোনো ব্ৰেণ্ডৰ এটা ফাংগিচাইড পাউডাৰ ল'ব। মই ইয়াতে ঠাণ্ডাৰ নামৰ এটা জৈৱিক ফাংগিচাইড লৈছোঁ। এইটো ঠাণ্ডাৰ নামৰ জৈৱিক ফাংগিচাইড। আৰু এই ঠাণ্ডাৰ যিটো ফাংগিচাইড, এই ফাংগিচাইডখিনি আপোনালোকে প্ৰায় 1 লিটাৰ পানীত আপোনালোকে ঠাণ্ডাৰটো গুলি ল'ব। মই ইয়াতে ঠাণ্ডাৰ মিহলি কৰি লৈছোঁ। আৰু যিখিনি কাটিং আপোনালোকে কাটি ল'ব, এইখিনি কাটিং কিছু সময়ৰ বাবে আপোনালোকে পানীত ডুবাই দিব। এইদৰে আপোনালোকে পানীত ডুবাই দিব। কাটিংবোৰ আপোনালোকে পানীত ডুবাব এনেদৰে ঠাণ্ডাৰ মিহলি কৰে। যিকোনো ধৰণৰ ফাংগিচাইড আপোনালোকে ল'ব পাৰে, চাপ, বেবী ষ্টিন, যি আপোনালোকৰ ওচৰত উপলব্ধ হয় সেই ধৰণৰ ফাংগিচাইড পাউডাৰ আপোনালোকে ব্যৱহাৰ কৰিব। আৰু এইদৰে কিছু সময় আপোনালোকে ডুবাই থ'ব। তাৰপিছত আপোনালোকে কি কৰিব, যিকোনো এটা পাত্ৰত আপোনালোকে ৰুটিং হৰমন উলিয়াই ল'ব। মই ইয়াতে কাটিং এইড নামৰ ৰুটিং হৰমনটো লৈছোঁ। এইটো এটা ভাল ৰুটিং হৰমন। এই লগালে সহজতে ইয়াৰ পৰা শিপা ওলোৱাত সহায় কৰে। গতিকে এই ৰুটিং হৰমন মই ইয়াতে উলিয়াই লৈছোঁ এইটো পাত্ৰত। আৰু এতিয়া কাটিংবোৰ আপোনালোকে এই ধৰণে উঠাই ল'ব। কাটিংবিলাক উঠাব। কাটিংবিলাক উঠাই আপোনালোকে ৰুটিং হৰমন লগাব। কাটিংবিলাক উঠাই আপোনালোকে ৰুটিং হৰমন লগাব। ইয়াৰ যিখিনি তল চাইড আমি কাটি দিছিলোঁ, এই কাটি দিয়া ঠাইখিনি আপোনালোকে এই ধৰণে ৰুটিং হৰমন লগাব। আৰু আপোনালোকক এইখিনিতে আৰু এটা কথা আলোচনা কৰোঁ। মই এই কাটিংবিলাক লগাবলৈ যিটো পাত্ৰ লৈছোঁ, মই এই ধৰণৰ চিডলিং ট্ৰে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইয়াত দেখিছে 2 ইঞ্চি দীঘল চিডলিং ট্ৰে মই ব্যৱহাৰ কৰিছোঁ। চিডলিং ট্ৰেৰ সলনি আপোনালোকে যিকোনো ধৰণৰ মাটিটো আপোনালোকে কৰিব পাৰে, নহ'লে চিডলিং ট্ৰে হ'লে বেছি ভাল। ইয়াত মই চিডলিং ট্ৰেত মই এই ধৰণে সাজু কৰি লৈছোঁ। আৰু ইয়াত যিখিনি মই মিশ্ৰণ ব্যৱহাৰ কৰি লৈছোঁ, ইয়াত 50% নদীৰ বালি আছে আৰু 50% ককপিত আছে, নাৰিকলৰ গুড়ি, ককপিত আৰু ৰিভাৰ চেণ্ট 50% লৈছোঁ। লৈ একেবাৰে ভালদৰে মিহলি কৰিছোঁ এইখিনি। আৰু মিহলি কৰি লোৱাৰ পিছত চিডলিং ট্ৰেখন মই ভৰাই লৈছোঁ। আৰু চিডলিং ট্ৰেখন ভৰোৱাৰ পিছত মই ইয়াত এইদৰে মই বিন্ধা কৰি লৈছোঁ। আপোনালোকে দেখা পাইছে একেবাৰে চিডলিং ট্ৰেৰ সোঁ মাজত মই এই ধৰণে বিন্ধা কৰিছোঁ। আৰু বিন্ধাবিলাক কৰাৰ পিছত
যিখিনি আপোনালোকে ৰুটিং হৰমন লগাব এইদৰে ৰুটিং হৰমন লগাই আপোনালোকে ডালবোৰ এনেদৰে 1.5 পৰা 2 ইঞ্চি আপোনালোকে ইয়াতে পুতি দিব এইদৰে আপোনালোকে পুতি দিব ইয়াতে এনেদৰে পুতি দিব আৰু আপোনালোকে পানীৰ পৰা ডালবিলাক উঠাব পানীৰ পৰা ডালবিলাক উঠাই আপোনালোকে ৰুটিং হৰমন লগাব ৰুটিং হৰমন লগাই আপোনালোকে এই ধৰণে ইয়াতে এনেদৰে লগাব আৰু ৰুটিং হৰমনবিলাক ভালদৰে লগাই ল'ব তলফালে আৰু এই ধৰণে আপোনালোকে ডালবিলাক লগাব টেঙাৰ ডালবিলাক বিশেষকৈ একেবাৰে সহজ পদ্ধতি এই ধৰণে পুলি বনাবলৈ একেবাৰে সহজ নাৰ্চাৰীত যিমানবিলাক নাৰ্চাৰী আছে প্ৰায় এই ধৰণে কাটিঙৰ পৰা তেওঁলোকে নতুন পুলি প্ৰস্তুত কৰে একেবাৰে সহজ আপোনালোকেও এই ধৰণে কৰিব পাৰিব এইকেইদিন এই ধৰণে কাটিং মই লগাই আছোঁ আপোনালোকক মই ইয়াতে দেখাইছোঁ এইখন এখন চিডলিং ট্ৰেক ইয়াতে লগাইছোঁ ইয়াত কিছু সংখ্যক মই গোলাপৰ কাটিং লগাইছোঁ একেই পদ্ধতিৰে গোলাপৰ কাটিং ইয়াত কিছু টেঙাও লগাইছোঁ এইদৰে মই লগাই আছোঁ গতিকে আপোনালোকে এই ধৰণে নেমু টেঙাৰ পৰা এজোপাৰ পৰা বহুত কেইজোপা আপোনালোকে কৰিব পাৰে গতিকে ভিডিঅ'টো মই ইমানতে সামৰিবলৈ লৈছোঁ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক ধন্যবাদ জনাইছোঁ